আজি দুজন টেক্সি ড্ৰাইভাৰৰ কথা ক'ব বিচাৰিছোঁ। দুজন টেক্সি ড্ৰাইভাৰ, এজনে মাহত 40,000 পৰা 50,000 টকা ইনকম কৰে আৰু আনজনে 10,000 পৰা 15,000 টকা ইনকম কৰিবলৈ মাত্ৰ সামৰ্থ্য হয়। আৰু দুইজনেই সেই ওলা, উবেৰ, ৰেপিডো এনেকুৱা ধৰণৰ যিবোৰ এপছ আছে সেই এপছৰ আণ্ডাৰত দুইজনেই দুখন ছুইফ্ট ডিজায়াৰ চলায়। দুইজনৰে কিন্তু মালিক বেলেগ বেলেগ, তেওঁলোকৰ নিজৰ গাড়ী নহয়। এতিয়া কথা হ'ল এই যে এজনে 40,000 পৰা 50,000 টকা মাহত ইনকম কৰে, আনজনে মাত্ৰ 10,000 পৰা 15,000 টকা এটা ইনকম কৰিবলৈহে সামৰ্থ্য হয়। ইয়াৰ কাৰণটো কি বাৰু? এই কথাখিনিকে আজিৰ ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। যদি আপুনি চাই তেতিয়াহ'লে দেখা পাব এজন টেক্সি ড্ৰাইভাৰে, আচলতে মই এইখিনিতে এটা কথা কৈ ল'ব লাগিব যে দুইজন টেক্সি ড্ৰাইভাৰক আমি চিনাক্তকৰণ কৰাৰ কাৰণে এজনক আমি বৰা বুলি ক'লোঁ আৰু আনজনক আমি শইকীয়া বুলি ক'লোঁ। যিজন বৰা তেওঁ মাহত 40,000 পৰা 50,000 টকা ইনকম কৰে, যিজন শইকীয়া তেওঁ মাহত 10,000 পৰা মাত্ৰ 15,000 টকা এটা ইনকম কৰিব পাৰে। এই যে 40,000 পৰা 50,000 টকা ইনকম কৰে মাহত, তেওঁৰ আচলতে কেনেকৈ সম্ভৱ হয় ইমানখিনি এটা সুন্দৰ পৰিমাণৰ এমাউণ্ট মাহত উপাৰ্জন কৰাৰ কাৰণে? এইটো বৰাই 5টা বজাত পুৱাৰ পৰা উঠি পেলাই প্ৰথমেই ধুনীয়াকৈ গাড়ীখন চাফ চিকুণ কৰি টিপটপ কৰি তেওঁ নিজে গা পা ধুই পেলাই পূজা পাতল কৰি তেওঁ গাড়ীখনক ধূপ চুপ জ্বলাই 5:30 পৰা 6 বজাৰ ভিতৰত সদায় তেওঁৰ যিটো আচলতে ওলা, উবেৰ, ৰেপিডো য'ত গাড়ী চলায় সকলোতে তেওঁ লগ ইন কৰি দিয়ে। সকলোতে তেওঁ লগ ইন হৈ পেলাই এক্টিভ মুডত থাকে। যেতিয়াই ভাড়া আহে তেতিয়াই তেওঁ গুচি যাব। যেতিয়া কোনো এটা ভাড়া তেওঁৰ লাগি যায়, লগাৰ লগে লগে তেওঁ সুন্দৰভাৱে সেই ঠাইলৈকে গুচি যায়। সেই লোকেশ্যন মতে তেওঁ সেই নিৰ্দিষ্ট কাষ্টমাৰৰ ওচৰত গৈ তেওঁক হয় ফোন কৰে আহি পালোঁ বুলি, নহ'লে কাষ্টমাৰে নিজেই গম পায় যে গাড়ীখন আহি পালেহি। কাষ্টমাৰজন যেতিয়া তেওঁৰ গাড়ীত আহে তেওঁ এটা সুন্দৰ বিহেভ কৰে, গুড মৰ্ণিং বুলি কৈ কাষ্টমাৰজনক এটা সুন্দৰ বিহেভ কৰে প্ৰথমতেই। তাৰপিছত কাষ্টমাৰজন গাড়ীত বহাৰ পিছত তেওঁ সুন্দৰভাৱে গন্তব্যস্থানলৈ লৈ যায়। আৰু যিজন কাষ্টমাৰ সেই গাড়ীখনত উঠাৰ লগে লগে কাষ্টমাৰজনে গাড়ীখনৰ ভিতৰত সকলোবিলাক বস্তু, আচলতে গাড়ীখনত যিখিনি এজন কাষ্টমাৰক প্ৰয়োজন ইমাৰ্জেঞ্চি, প্ৰায়বোৰ বস্তু তেওঁ সেই গাড়ীখনত দেখা পায়। যেনে ধৰক যিকোনো এটা মোবাইল চাৰ্জ দিব পৰা এডাল চাৰ্জাৰ তেওঁ সদায় কাষ্টমাৰৰ পিছৰ চিটলৈ সুন্দৰভাৱে থৈ দিয়ে। আৰু 2 নম্বৰতে তেওঁৰ গাড়ীত সদায় এখন নিউজ পেপাৰ থাকে। সেই দিনটোৰ এখন নিউজ পেপাৰ তেওঁৰ সেই গাড়ীত থৈ দিয়ে। আৰু কাষ্টমাৰজনে আহিয়ে যেতিয়া পঢ়ক বা নপঢ়ক, যেতিয়া এখন নিউজ পেপাৰ দেখে তেতিয়াহ'লে মনটো তেওঁৰ ভাল লাগি যায়। চিল পেক পানী বটল 2টা সদায় তেওঁ গাড়ীৰ দৰ্জাত সুমুৱাই ৰাখে আৰু সেয়া কাষ্টমাৰে লক্ষ্য কৰাৰ পিছত তেওঁক প্ৰয়োজন হৈছে নহৈছে সেইটো পিছৰ কথা, কিন্তু তেওঁ প্ৰতিজন কাষ্টমাৰে সেই বস্তুবোৰ তেওঁৰ গাড়ীত দেখা পায়। আৰু দেখা পোৱাৰ পিছত মানুহজনো যেতিয়া পৰিপাতি দেখা পায়, চাফ চিকুণ দেখা পায়, গাড়ীখনত কোনো ধৰণৰ লেতেৰা দেখা নাপায়, সুন্দৰ এটা পৰিৱেশ গাড়ীখনত থাকে। আৰু যেতিয়া সেই নিৰ্দিষ্ট গন্তব্যস্থল পাইগৈ, পোৱাৰ আগমুহূৰ্তত সেই ড্ৰাইভাৰজনৰ পৰা, সেই বৰাৰ পৰা কাষ্টমাৰে পাৰ্চনেল নম্বৰ, সেই নম্বৰটো কালেক্ট কৰে। দাদা, আপোনাৰ লগত কিন্তু বৰ ভাল লাগিলে আহি পেলাই, আপোনাৰ পাৰ্চনেল নম্বৰটো দিব নেকি? মোক কেতিয়াবা লাগিলে মই ডাইৰেক্ট আপোনাক ফোন কৰিম। আৰু তেনেকৈ ধৰণে কাষ্টমাৰজনে বৰাৰ পৰা নম্বৰটো কালেক্ট কৰি লৈ গুচি যায়। প্ৰতিজন কাষ্টমাৰে নহ'লেও বেছি সংখ্যক কাষ্টমাৰে কিন্তু তেওঁৰ নিজৰ পাৰ্চনেল নম্বৰটো কালেক্ট কৰে। আৰু তেনেকৈয়ে বৰাই সেই ওলা, উবেৰ, ৰেপিডো এইবিলাক এপছৰ ভাড়া মৰাৰ উপৰিও তেওঁ নিজৰ ভাড়া বেছিকৈ মাৰে। য'ত নেকি তেওঁৰ প্ৰফিটটো বেছিকৈ থাকে, যদিও তেওঁ কাষ্টমাৰৰ পৰা 2 টকা কমাই লৈছে তেতিয়াও কথা নাই, কাৰণ তেওঁ কোনো ওলা বা কোনো উবেৰক পইচা দিব লগা হোৱা নাই, টেক্স দিব লগা হোৱা নাই। আৰু তেনেকৈয়ে বৰাই কাম কৰি থাকে। আকৌ কিছুমান ইয়াত আমি বৰাৰ গুণানুগুণ আমি গাব লাগিব। সেই বৰাই যেতিয়া এজন কাষ্টমাৰক এয়াৰপৰ্ট লৈ গৈ থাকে, কোনোবা এটা যদি ফোন আহে, তেওঁৰ ইমাৰ্জেঞ্চি যদি কাৰোবাৰ পৰা এটা ফোন আহে, তেতিয়াহ'লে তেওঁ ফোনটো ৰিচিভ কৰে। ইমাৰ্জেঞ্চি তেনেকুৱা কথা নাই, তেতিয়া লগে লগে সেই ফোন কৰা ব্যক্তিজনক কৈ দিয়ে যে মই গাড়ী চলাই আছোঁ, মই অলপ পিছত এয়াৰপৰ্ট পাই আছোঁ আৰু এয়াৰপৰ্ট পায়ে মই তোমাক ফোন কৰি আছোঁ বা আপোনাক ফোন কৰি আছোঁ।
সেই কথাটো কৈ দিয়ে। আৰু যদি ইমাৰ্জেঞ্চি কল হয়, কাষ্টমাৰক পাৰ্মিশ্যন লৈ, দাদা মোৰ এটা কল আহিছে ইমাৰ্জেঞ্চি, 1 মিনিট মই কথা পাতিব লাগে, কথাটো পাতি ল'ব পাৰিমনে? সেই পাৰ্মিশ্যনটো লৈ তেওঁ গাড়ীখন ছাইড কৰি সুন্দৰকৈ তেওঁ কথাখিনি পাতি আকৌ ওলাই গুচি যায়। এয়াৰপৰ্টত যেতিয়া গৈ পাইগৈ, পোৱাৰ পিছত কাষ্টমাৰক ডিগি খুলি বেগটো সুন্দৰকৈ উলিয়াই দি ছেফ জাৰ্ণি, হেপী জাৰ্ণি কিবা এটা তেওঁ কয়, যিটোক লৈ কাষ্টমাৰজন সুখী হৈ যায়। তেনেকুৱা ধৰণৰ বহুত কিছুমান এনেকুৱা কাৰণ আছে, ভাল গুণ আছে বৰাৰ লগত, যিখিনি ভাল গুণৰ কাৰণে বৰাই মাহত 40,000 পৰা 50,000 টকা ইনকাম কৰিবলৈ সক্ষম হৈছে আজি। আৰু আমি এইখিনিতে এতিয়া শইকীয়া ওচৰলৈ যাম, যিজন শইকীয়াই মাহত মাত্ৰ 10,000 পৰা 15,000 টকা এটাহে ইনকম কৰিব পাৰে, তাকো যেনে তেনে। শইকীয়াই কি কৰে? শইকীয়াইও ওলাত গাড়ী চলায়, উবেৰত গাড়ী চলায়, ৰেপিডত গাড়ী চলায়, সেইবিলাক এপছৰ আণ্ডাৰত শইকীয়াও গাড়ী চলায়। কিন্তু শইকীয়াই ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে। তেওঁ 5টা বজাত, তেওঁ 5টা বজাত উঠি প্ৰথমেই তেওঁ গাড়ী চাফা কৰা কাম বা তেওঁ গা ধোৱা কাম, পূজা কৰা কাম, কিবাকিবি এইখিনি শইকীয়াই কৰিব কেতিয়াও নোৱাৰে। তেওঁ সদায় 7টা বজাত শোৱাৰ পৰা উঠে, উঠি পেলাই মুখখন ধুৱে, গাড়ী চাফা কৰাৰ কথা নাই, নিজে গা ধোৱাৰ কথা নাই, প্ৰথমতে মোবাইলটো তেওঁ লগ ইন কৰে, অ'লা, উবেৰ, ৰেপিড' এইবিলাক তেওঁ লগ ইন কৰে, কৰি পেলাই গা ধুওঁ নুধুওঁকৈ উগুল মুগুল কৰি থাকে। আৰু তেনেকুৱাতে এটা ভাড়া তেওঁৰ মোবাইলত লাগি যায়। লাগি যোৱাৰ লগে লগে তেওঁ গা ধুবলৈও সময় নাপালে, গাড়ী চাফা কৰিবলৈও সময় নাপালে, আৰু সেই তেনেকৈ যেনেকৈ আছিলে মুখখন কুলুকুলু কৰি অকণমান পানী অকণ সানি পটাপট তেওঁ সেই ভাড়াটো উঠাবৰ কাৰণে দৌৰ মাৰে। আৰু ৰাস্তাৰ পৰাই তেওঁ কাষ্টমাৰক ফোন কৰে যে হৰি আপুনি ক'লৈ যাব? বোলে মই আমুকত যাম। কিমান টকা দেখুৱাইছে আপোনাক? বোলে 200 টকা দেখুৱাইছে। ইছৰাম, মইতো আমুকতহে আছোঁ এতিয়া, আপুনি যদি বেয়া নাপায় কেইটামান বঢ়াই দিব নেকি মোক পইচা, তেতিয়া মোৰ অকণমান সুবিধা হয়। এই কথাটো তেওঁ ছাৰ্ভিচ দিয়াই নাই, তেওঁ জেগা গৈ পোৱাই নাই, কাষ্টমাৰৰ পৰা এক্সট্ৰা এটা পইচা তেওঁ বিচৰা আৰম্ভ কৰি দিলে। আৰু কাষ্টমাৰজনে তেতিয়া হয়তো কোনোবা কাষ্টমাৰে হ'ব বুলি কৈ মাতি দিয়ে, নহ'লে কিছুমান কাষ্টমাৰে কি কয় যে হ'ব দিয়ক দাদা আপুনি আহিব নালাগে, মই এইটো কেঞ্চেল কৰি দিছোঁ, এইটো কেঞ্চেল কৰি দিয়ে। যেতিয়া কেঞ্চেল কৰি দিয়ে তেতিয়া তেওঁ কোনোবা এজোপা গছৰ তলত গাড়ীখন ৰখাই পেলাই, টোপনিটো তেওঁৰ কমপ্লিট হোৱাই নাই ৰাতি, গতিকে আকৌ অকণমান শুই লওঁ বুলি এটা ভাড়া লগালৈকে সেই ভৰিকেইখন তেওঁৰ দৰ্জাখনৰ খিৰিকীৰ ফালে ভৰিকেইখন এনেকৈ মেলি দি সুন্দৰকৈ শুই পৰিলে। তাৰপিছত বহুত সময়লৈ নাই লগা ভাড়া, কাৰণ এটা ভাড়া কেঞ্চেল যেতিয়া কৰি দিলে সেই নিৰ্দিষ্ট এপছবিলাকে, নিৰ্দিষ্ট অফিচবিলাকেও সেই কথাটো গম পাই পেলাই আচলতে তেতিয়া অকণমান ডিলে কৰি এটা ভাড়া তেওঁ তাত সোমোৱাই দিয়ে। তাৰপিছত যেতিয়া সেই ভাড়াটো ধৰি লওক সোমোৱাই দিলে, এয়াৰপৰ্ট যাব কাষ্টমাৰজন, তেওঁ কাষ্টমাৰজনক পিক আপ কৰিবলৈ যায়, পিক আপ কৰাৰ পিছত যেতিয়া কাষ্টমাৰজন তেওঁ গাড়ীত উঠিয়ে দেখা পায় যে আগদিনা কোনোবা কাষ্টমাৰে তাত চিপছ খাই গৈছিলে, আগদিনা কোনোবা কাষ্টমাৰে তাত পানী খাই গৈছিলে, কোনোবা ক'ল্ড ড্ৰিংকছ খাই গৈছিলে গাড়ীত যাওঁতে, সেই ক'ল্ড ড্ৰিংকছৰ বটল সেই চিটত সোমাই আছে, সেই চিপছৰ পেকেট সোমাই আছে, 2-4টা চিপছ তলত পৰি আছে, কাৰণ তেওঁতো ৰাতিপুৱা গাড়ীখন চাফা কৰি লৈ অহা নাই, নিজে গা ধোৱাটো দূৰৰ কথা, গাড়ীখনটো তেওঁ চাফা কৰি অনা নাই। গতিকে কাষ্টমাৰজনৰ যিহেতুকে এয়াৰপৰ্ট যাব লাগে, ফ্লাইট আছে তেওঁ কি কৰিব? সেই সময়ত সেই কেবখন তেওঁ কেঞ্চেল কৰিব নোৱাৰে, তেওঁ উপায়বিহীনভাৱে সেই কেবখনত উঠি এয়াৰপৰ্টলৈকে গুচি যায়। গৈ পেলাই কাষ্টমাৰজনে ভাবে যে ঠিক গাড়ীখন পালোঁ দেই আজি, এনেকুৱা গাড়ী আৰু জীৱনত নালাগে। হয়তো তেওঁৰ অ'লাত বুক কৰিছিল নে উবেৰত বুক কৰিছিল, য'তেই বুক নকৰক গাড়ীখনৰ এগেইনষ্টত হয়তো এটা বেয়া ৰেটিং দি দিয়ে, যাৰ ফলত তেওঁৰ আৰু অকণ বেয়া হয়। তেওঁৰ পৰা পাৰ্চনেল নম্বৰ কালেক্ট কৰাটো দূৰই কথা, কাষ্টমাৰে নামি পেলাই তেওঁৰ এগেইনষ্টত এটা বেয়া ৰেটিং দি দিয়ে, আৰু তেনেকৈ তেওঁৰ সকলোবোৰ আচলতে বেয়া হোৱা আৰম্ভ হৈ যায়। সেইকাৰণে কৈছোঁ যে যেতিয়া এটা বেয়া হেবিটছ মানুহৰ আৰম্ভ হয়, এটা বেয়া হেবিটছৰ পৰা বহুকেইটা বেয়া হোৱা কিন্তু আৰম্ভ হৈ যায়। যেনেকৈ সেই শইকীয়াই ৰাতিপুৱা গাড়ী চাফা নকৰাকৈ গাড়ীখন লৈ গৈছিলে, গা পা নোধোৱাকৈ গাড়ীখন লৈ গৈছে, গাড়ীখনত বেয়া এটা গোন্ধ আহিছে, চাফকেশ্যন হৈছে এচিটো লগাই দিয়াৰ লগে লগে,
তেনেকুৱা ধৰণৰ কিছুমান যেতিয়া পাব কাষ্টমাৰ এজনে, সেই মানুহজনৰ পাৰ্চনেল নম্বৰটো কালেক্ট কৰিব নেকি? জিন্দেগী কালেক্ট নকৰে। আৰু তেনেকৈ ধৰণে আচলতে মোটামুটি কিবা এটা ভাড়া মাৰি তেওঁ সেই 10,000 পৰা 15,000 টকা এটাহে মাত্ৰ ইনকম কৰিবলৈ তেওঁ সক্ষম হয়। আৰু বৰাই সুন্দৰভাৱে নিজৰ জীৱন যাপন কৰি আছে 40,000 পৰা 50,000 টকা মাহত ইনকম কৰি। বৰাই কোনো দিন কাকো কেতিয়াও কিন্তু কোৱা নাই সেই লোকৰ গাড়ীখন যে যিখন চলাই আছে, কোনোবাই যদি সোধে যে এইখন কাৰ গাড়ী, তেতিয়া তেওঁ চিধাই কয় এইখন আমুকৰ গাড়ী, দাদাজন বৰ ভাল, তেওঁৰ লগত আজি চলাই থকা মোৰ প্ৰায় 7 বছৰেই হ'ল বা 8 বছৰেই হ'ল, এনেকৈ ধৰণে কৈ দিয়ে। কিন্তু এই শইকীয়াক যদি আপুনি সোধে যে এইখন কাৰ গাড়ী, হয়তো কোনোবা মানুহক তেওঁ কৈ দিব যে এইখন মই লিজত লৈছোঁ, নহ'লে কৈ দিব এইখন মোৰ নিজৰ গাড়ী। আৰু সেই কাৰণে হয়তো তেওঁ কেতিয়াও এটা ভাল ধৰণে তেওঁ নিজৰ কামটো কৰাৰ হেঁপাহ কৰা নাই, নিজৰ কামটো ভালকৈ কৰি এখন নিজৰ গাড়ী কৰাৰ সপোন তেওঁ জীৱনত কেতিয়াও দেখিব পৰা নাই। আৰু সেইকাৰণে তেওঁৰ কামটোত তেনেকুৱা ধৰণৰ হৈ আছে। আৰু এই বৰাৰ কামত সদায় এটা নতুনত্ব তেওঁ সংযোগ কৰিব বিচাৰিছে নিজৰ কৰ্মটোত, কৰি পেলাই আগলৈ কিবা এটা কৰাৰ সপোন দেখিছে তেওঁ। হয়তো সেইকাৰণে তেওঁ ইমান কষ্ট কৰিছে, ৰাতিৰ পৰা ৰাতি 10টা 11টা বজালৈকে ভাড়া মাৰিছে। আৰু শইকীয়াই ৰাতিপুৱা যি 8টা বজাত ওলাই গৈছে কিবাকৈ, গৈ পেলাই তেওঁ মাত্ৰ আকৌ সন্ধিয়া হোৱাৰ লগে লগে কিন্তু লগ আউট কৰি দিছে। সন্ধিয়া হোৱাৰ লগে লগে তেওঁ তৎ নাই, কেতিয়া গাড়ী বন্ধ কৰিব, কেতিয়া তেওঁ ফা ফূৰ্তি কৰিব, কেতিয়া তেওঁ এনজয় কৰিব। তেনেকুৱা ধৰণৰ বিভিন্ন কাৰণ আছে। আপুনি যদি ভালকৈ আৰু এবাৰ চাই তেতিয়াহ'লে দেখা পাব এই শইকীয়াই যিয়ে 10,000 পৰা 15,000 টকাহে মাত্ৰ ইনকম কৰে, এই শইকীয়াই সন্ধিয়া 6 বজাৰ আগতেই তেওঁ লগ আউট কৰি দিয়ে। সন্ধিয়া 6 বজাৰ আগতেই তেওঁৰ উখল মাখল লাগি যায়, কেতিয়া মই গাড়ী বন্ধ কৰিম আৰু কেতিয়া মই আজি যে যি টকা 800 ইনকম কৰিলে, সেই 800 টকাৰে আজি ৰয়েল ষ্টেক খাম নে নম্বৰ 1 খাম, আজি মই ভটকা খাম নে আজি মই হুইস্কি খাম, সেই চিন্তাৰে সন্ধিয়া 6 বজাৰ লগে লগে তেওঁ গাড়ী বন্ধ কৰি ঘৰত সোমাই যায়। কিন্তু আনফালে যদি আপুনি চায় তেতিয়াহ'লে বৰাই ৰাতি 10 বজালৈকে, ৰাতি 11 বজালৈকে তেওঁ গাড়ী চলাইছে। কাৰণ তেওঁৰ সপোন আছে, তেওঁ এদিন নিজৰ এখন গাড়ী কৰিব, নিজে কিবা এটা জীৱনত কৰিব, তেনেকুৱা এটা হয়তো লক্ষ্য লৈছে। লৈ পেলাই তেওঁ তেনেকৈ আজিৰ সময়ত কষ্ট কৰিছে। আৰু সেই কষ্টৰ ফল হিচাপে তেওঁ 40,000 পৰা 50,000 টকা ইনকম কৰিবলৈ সক্ষম হৈছে। যদি লোকৰ গাড়ীখনকে নিজৰ বুলি কৈ সান্তনা ল'ব পাৰে, তেতিয়াহ'লে সেই ব্যক্তিজনে কেতিয়াবা নিজৰ গাড়ী এখন কৰাৰ সপোন দেখিব পাৰে জানো, মন কৰিব বা সপোন জানো দেখিব পাৰিব? কেতিয়াও নোৱাৰে। আৰু সেইকাৰণেই তেওঁৰ কামটো ঢিলা কৰি কৰে আৰু বৰাই কামটো ষ্ট্ৰং কৰি কৰে। ৰাতিপুৱা 6 বজাৰ পৰা ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি 10-11 বজালৈকে নন ষ্টপ তেওঁ কাম কৰে। আৰু সেইকাৰণে বিভিন্ন মানুহেৰে তেওঁ এখন নিজৰ মাৰ্কেট বনাই লৈছে, বনাই লৈ সেই মানুহবিলাকৰ ওচৰত তেওঁৰ যি ছাৰ্ভিচ, সেই ছাৰ্ভিচ দিয়া আৰম্ভ কৰিছে। কিন্তু আনফালে শইকীয়াই কি কৰিছে? আনফালে শইকীয়াই সন্ধিয়া 6 বজাৰ লগে লগে তেওঁৰ আকৌ এটা বেলেগ চিন্তা যে দিনটোত যদি 700 টকা এটা ইনকম কৰিলে, 1000 টকা এটা ইনকম কৰিলে, তেতিয়াহ'লে তেওঁ আজি ৰয়েল ষ্টেক খাবনে, নম্বৰ 1 খাবনে, ভটকা খাবনে, হুইস্কি খাব, সেই চিন্তাৰে সন্ধিয়া 6 বজাৰ লগে লগে তেওঁ লগ আউট কৰি গাড়ী বন্ধ কৰি সেই চানা বুট কিনা কামত লাগি গৈছে। আজিৰ এই বিশেষ ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ সেই সকলো লোকৰ কাৰণে, যদি কোনোবাই ভাল কাম কৰে আমি ভাল কাম কৰা বুলি শলাগিব লাগিব, তেতিয়া তেওঁৰ কামটো কৰাত আৰু অকণমান উৎসাহ জন্ম হ'ব। আমি সেইকাৰণে বৰাৰ নিচিনা ড্ৰাইভাৰক আমি উৎসাহ যোগাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যদি কেতিয়াবা কোনোবাই ভুল ৰাস্তাইদি যায়, সেইজনক যদি কোনোবাই দেখিছে যে তেওঁ এটা ভুল ৰাস্তাইদি গৈছে, তেতিয়াহ'লে সেইজনক শুধৰাই দিয়াৰ কাৰণে আমাৰ দায়িত্ব আছে। আৰু সেইকাৰণে শইকীয়াৰ নিচিনাকৈ কাম কৰা কিছুমান ব্যক্তিক আমি সকীয়াই দিছোঁ, আমি আঙুলিয়াই দেখুৱাই দিছোঁ যে আপোনাৰ এই দৃষ্টান্তমূলক কামবোৰ আপোনাৰ বেয়া হৈছে, বৰাৰ দৰে আপুনিও যাবলৈ চেষ্টা কৰক। এই বস্তুটো আমি দেখাই দিয়াৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকৰ আজিৰ এই ভিডিঅ'টোৰ কথাখিনি ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক কৰিব আৰু আন দুজনলৈ আজিৰ এই ভিডিঅ'টো অন্ততঃ শ্বেয়াৰ কৰি দিব। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক, মংগলে থাকক। জয় আই অসম।